হৈ ওলাই গৈছে আৰু ময়ো গৈ থাকোঁ লগতে মানে বেগ চেগবোৰ থাকিয়ে গৈছে বেগটো লৈ লওঁ আহি পাই চাহ খাই মেলি কাপোৰ চাপোৰ চেঞ্জ কৰিয়ে হৈ গ'ল এতিয়া আপোনালোকক মই দেখাই দিছোঁ এয়া গিফ্ট 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 কি কি গিফ্ট ল'লো এতিয়া সকলোবোৰ দেখাইছোঁ মই ভণ্টি আপোনাৰ যোনজনী দেখাইছোঁ আমাৰ ভণ্টিৰ কাৰণে কি আনিছোঁ তাই পিন্ধাই লৈ ল'লোঁ ড্ৰেছটো ইজনী ড্ৰেছ পিন্ধি ল'লে আৰু বাকী আৰু কি কি আনিছে দেখাইছে নমস্কাৰ বন্ধুসকল কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে মই সংগীতাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি আমি যাবলৈ ওলাইছোঁ এনাইহঁতৰ ঘৰলৈ মোৰ হাজবেণ্ডে চাকৰি পোৱাৰ পিছত প্ৰথম এনাইহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ গতিকে হাজবেণ্ডে চাকৰিৰ প্ৰথম দৰমহাৰে এনাইহঁতক মামা মামীহঁতকনো কি কি উপহাৰ দিলে তাকে আপোনালোকক অলপ দেখাম বুলি ভাবিছোঁ গতিকে ব'লক পলম নকৰি লৰালৰিকৈ ওলাই লওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ওলাই মেলি ৰেডি হৈ গ'লোঁ এতিয়া আৰু যাব লাগে এনাই ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ঢকুৱাখানাত হয় যাওঁতেও অলপ টাইম লাগিব আৰু গিফ্ট কিনিব আছে বজাৰ কৰিব আছে আৰু এটা কথা এনাই মানে হয়তো সকলোৱে বুজি পোৱা নাই এনাই মানে হৈছে আইতা হয় মাৰ মাক মানে মোৰ শাহু মাৰ মাকৰ ঘৰলৈ যাব ওলাইছোঁ মামাৰ ঘৰলৈ মানে কি আহোম সম্প্ৰদায়ৰ লোকসকলে মাৰ মাকক মানে আইতাকক এনাই বুলি সম্বোধন কৰে মোৰ মাৰ ঘৰত মই দত্ত ছোৱালী হয় মোৰ মাৰ ঘৰততো আইতা বুলিয়ে কওঁ আমি কিন্তু আহোম লোকসকলেতো এনাই বুলি কয় মাৰ মাকক আৰু দেউতাৰ মাকক আইতা বুলি কয় তো সেইকাৰণে মই জনাই দিছোঁ যে সকলোৱে বুজি নাপাবও পাৰে এনাই ঘৰ মানে কি এনাই মানে কি সকলোৱে বুজি নাপাবও পাৰে সেইকাৰণে কৈছোঁ যে এনাই মানে হৈছে মাৰ মাকক এনাই বুলি কয় ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত এক্সাইটমেণ্ট হৈ আছোঁ মানে ফুৰিব যাব ওলাইছোঁ বহুত দিনৰ মূৰত এনাইহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ বহুত এক্সাইটমেণ্ট হৈ আছোঁ ব'লক গৈ থাকোঁ এতিয়া আমি মিষ্টাৰ ৰেডি হৈ ওলাই গৈছে আৰু ময়ো গৈ থাকোঁ লগতে মানে বেগ চেগবোৰ থাকিয়ে গৈছে বেগটো লৈ লওঁ ফাইনেলি আমি ঢকুৱাখানা টাউন পাই গ'লোহি এতিয়া চাই লওঁ ক'তে গিফ্ট মানে কোনখন দোকানত গিফ্টটো লৈ লওঁ এতিয়া আমি ঢকুৱাখানা পিকে ফেশ্বনত বজাৰ কৰি ল'লোঁ মামাহঁতৰ কাৰণে টি চাৰ্ট লৈ লৈছোঁ আৰু বেলেগ দোকানত সোমাব আছে মামীহঁতৰ কাৰণে ল'ব আছে গিফ্ট ভণ্টিৰ কাৰণে ল'ব আছে তো মানে এতিয়া লৈ লৈছোঁ আৰু ইয়াতে টি চাৰ্টকেইটা মামা আৰু মামাহঁতৰ ল'ৰাকেইজনৰ কাৰণে দোকানখন অকণমান দেখাই দিছোঁ ধুনীয়া ধুনীয়া কাপোৰ আছে ইয়াতে মানে ভণ্টিৰ কাৰণে ইয়াতে বিচাৰিছিলোঁ কিডছৰ ইমান ভাল পোৱা নাই তো বেলেগ দোকানত লৈ ল'ম আৰু ভণ্টিৰ কাৰণে কাপোৰ লৈ ল'লোঁ ঢকুৱাখানা কিডছ এণ্ড মমত কিডছ এণ্ড মম এতিয়া আৰু আমি গৈ থাকোঁ এনাৰ কাৰণে মুগাৰ মেখেলা এখন লৈ লৈছোঁ ঢকুৱাখানাৰ শেৱালি চিল্ক হাউচত লৈ পেলাই এতিয়া হৈ গ'ল সকলোৰে কাৰণে বজাৰ হৈ গ'ল এতিয়া আমি যাব লৈছোঁ আৰু মামাহঁতৰ ঘৰত আহি পাই গ'লোঁ আমি আহি পাই চাহ খাই মেলি কাপোৰ চাপোৰ চেঞ্জ কৰিয়ে হৈ গ'ল এতিয়া আপোনালোকক মই দেখাই দিছোঁ এয়া গিফ্ট 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 কি কি গিফ্ট ল'লোঁ এতিয়া সকলোবোৰ দেখাই দিছোঁ মই ভণ্টি এইফালে যোনজনীক দেখাই দিছোঁ আমাৰ ভণ্টিৰ কাৰণে কি আনিছোঁ তাইক পিন্ধাই লৈ ল'লোঁ ড্ৰেছটো ইজনী ল'লোঁ ড্ৰেছ পিন্ধি ল'লে আৰু বাকী আৰু কি আনিছোঁ দেখাই দিছে এনাই খানা বনাবৰ কাৰণে মাতি আছে মোক ভণ্টিৰ কাৰণে এইটো ড্ৰেছ আনি দিছোঁ ইমান কিউট লাগিছে তাইক আৰু বাকীবোৰৰ কাৰণে কি আনিছোঁ মই দেখাই আছোঁ এইটো আনিছোঁ ডাঙৰ মগৰ কাৰণে টি চাৰ্ট আমাৰ কাৰণে এইটো আনিছোঁ নিচাৰ ল'ৰাৰ কাৰণে ডাঙৰজন ল'ৰাৰ কাৰণে আৰু আছে এইটো নিচাহঁতৰ মাজুজন ল'ৰাৰ কাৰণে মানে আৰু ইয়াতে আছে এনে কাৰণে মুগাৰ মেখেলা
চাদৰ এনে কাৰণে আৰু মামীৰ কাৰণে আছে এইবোৰ মামীৰ কাৰণে চাদৰ। এই ৰুমটো খেলি মেলি কৰি দিলোঁ। মই বজাৰ মেলি ল'লোহি আহি, সৰু সৰুকৈ হ'লেও এটা দুটা বস্তু আনি সকলোকে উপহাৰ দিছোঁ। আৰু উপহাৰ বস্তুটো মানে সৰু হ'লেও বা ডাঙৰ হওক যি হ'লেও মৰমত দিয়া বস্তুটো সদায় ভালেই লাগে ন। লাগিলে দামীয়ে হওক বা কম দামীয়ে হওক, যিমানখিনি মামাহঁতৰ মামা দুজন হয়, মানে এজন মামা ইয়াত নাই, নগাঁৱত আছে। তেওঁ নগাঁৱত চাকৰি সূত্ৰে কৰ্মসূত্ৰে তেওঁ নগাঁৱত আছে। তেখেতৰ ফেমিলিটোৰ কাৰণে অনা নাই, তেখেতৰ ফেমিলিটো অহা নাই যে ঘৰত, সেইটো কাৰণে বাকী মামাহঁতৰ পৰিয়ালটো আৰু এনাইৰ কাৰণে বস্তু লৈ আহিলোঁ। গতিকে ইমানতে ভিডিঅ'টো মই সামৰণি মাৰিব বিচাৰিছোঁ। বাই বাই এভৰিৱান।